তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম এপলৰ 14 ছিৰিজৰ ওপৰত। যিহেতু এপল ইভেণ্টত এপলৰ 14 ছিৰিজ লঞ্চ হৈ দিলে। যিহেতু আইফোনে প্ৰত্যেক বছৰত ছেপ্টেম্বৰত এবাৰহে আইফোন ছিৰিজ লঞ্চ কৰে। আইফোন 13 লঞ্চ কৰে যোৱাবাৰ ছেপ্টেম্বৰত, এবাৰ আকৌ আইফোন 14 ছিৰিজ লঞ্চ কৰিছে, তেনেকৈ লঞ্চ কৰে। এপলে এইবাৰ কি কৰিছে, যিটো মিনি ছিৰিজ আছে সেইটো হটাই দিছে। মিনি ছিৰিজৰ পৰিৱৰ্তে আইফোন 14 আহিছে, 14 প্লাছ আহিছে আৰু 14 Pro আহিছে, 14 Pro Max আহিছে। গতিকে এইকেইটাত কি ফিচাৰ দি আছে বা কেনেকুৱা দেখিবলৈ আমি সকলোখিনি কথা পাতিম আৰু স্ক্ৰীণত মই সকলোকে দেখুৱাই দিম। তেতিয়াহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো আগলৈ আগবাঢ়োঁ। তো হে গাইছ, এবাৰ এপলে কি কৰিছে, যিটো মিনি ছিৰিজ আছে মিনি ছিৰিজটোৱে 14ত হটাই দিছে। 14ত মিনি ছিৰিজটো হটাই তাৰ সলনি 14 আহিছে, 14 প্লাছ আহিছে। যিটো প্লাছ ছিৰিজ 14 প্লাছ ছিৰিজ এড কৰিছে। গতিকে গাইছ এই দুটা মডেলত চেঞ্জিং কোনো দেখিবলৈ পোৱা নাযায়। চেঞ্জিং প্ৰচেছৰৰ ওপৰত চেঞ্জ নাই, কোনো ডিছপ্লেত ইমান চেঞ্জ নাই। আৰু তাত যিটো 13 ছিৰিজ আছে 13 ছিৰিজে প্ৰায় ছেইম একেই। যিটো চেঞ্জ হৈছে সেইটো চেঞ্জ হৈছে আইফোন 14 Pro আৰু 14 Pro Maxত চেঞ্জ হৈছে। গতিকে তাত কি চেঞ্জ হৈছে মই আপোনালোকক ধুনীয়াকৈ স্ক্ৰীণত দেখাইছোঁ, আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰে। তো হে গাইছ, আপোনালোকে যে এতিয়া দেখিছে ফোনটো, এইটো হৈছে আইফোন 14 Pro Max। Pro Max আৰু Proৰ মাজত একো নাই, ডিফাৰেঞ্চ এটাই যে Pro ডিছপ্লেখন অকণমান সৰু হয় আৰু Maxৰ ডিছপ্লেখন অকণমান আৰু ফোনটো অকণমান ডাঙৰ হয়। আৰু ইয়াত এইবাৰ এটা ডাঙৰ ইম্প্ৰুভ কৰিছে যে Pro আৰু Pro Maxত তাত যিটো আছে কেমেৰা আছে, সেইটো কেমেৰাটো 48 মেগাপিক্সেললৈকে লৈ গৈছে। যিহেতু আপোনালোকে জানে যে এপলে প্ৰত্যেকবাৰেই 12 মেগাপিক্সেলেই কেমেৰা উলিয়াই থাকে। এবাৰ কি কৰিছে 48 মেগাপিক্সেল লৈছে। বাকী স্মাৰ্টফোনবিলাকতো বহুত 100, 200, 300 ইমান মেগাপিক্সেল উলিয়াই দিয়ে। আৰু তাত কি কৰিছে এবাৰ Pro ডিছপ্লে দিছে। আইফোন 14 Pro Maxত Pro ডিছপ্লে দিছে। আৰু এইবাৰ এপলে কি কৰিছে, যিটো অলৱেজ অন ডিছপ্লে, আপোনালোকে জানে এণ্ড্ৰইডত আগতে আহি গ'ল, এবাৰ অলৱেজ অন ডিছপ্লে লৈছে। অলৱেজ অন ডিছপ্লেত কি হয়, ফোনটো আপুনি অফ কৰি থ'লেও তাত যিটো টাইম থাকিব, আপোনাৰ বেটেৰী চাৰ্জ থাকিব, নেটৱৰ্ক থাকিব, সেইখিনি ওলাই থাকিব। আৰু এটা বস্তু কি হৈছে, ওপৰত এটা কাট আউট যিটো দিছে ডাইনামিক আইচলেণ্ড বুলি সেইটো নাম দিছে এপলে। সেইটো আহিছে, সেইটো ষ্টাইলটো বহুত সুকীয়া কৰিছে, যিটো নেকি বহুত দেখিবলৈ এটা মজা হেৰিয়ত দি দিছে এপলে। যিটো নেকি আপোনালোকে ন'টিফিকেশ্যন হওক কিবা হওক ধুনীয়াকৈ তাত আহি যাব, কল আহিলেও তাৰ পৰা আহিব, এটা স্মুথনেছ ফিল পাব। আৰু তাৰ ভিতৰতে ধুনীয়াকৈ আপোনাৰ যিটো ফেচ ID প্ৰটেক্ট চেঞ্চৰ আছে সেইটো তাৰ পৰা আহিব। আৰু চেলফি কেমেৰা তাৰ ভিতৰতে আছে। আৰু যিটো ভিডিঅ'ত এইবাৰ লৈ আহিছে একশ্যন মোড বুলি, যিটো গিম্বেলৰ কোনো দৰকাৰ নাই। আপুনি কিবা ভিডিঅ' শ্বুট কৰিছে তেতিয়া গিম্বলৰ দৰকাৰ নাইকিয়াকৈ আপুনি কোনো প্ৰয়োজন নোহোৱাকৈ আপুনি বিন্দাছ অকণো নলৰাকৈ একদম স্মুথলি ভিডিঅ'টো শ্বুট কৰিব পাৰিব। গতিকে গাইছ এতিয়া নেক্সট ফিউচাৰ হ'ল, যদি আপুনি কেনেবাকৈ নেটৱৰ্ক নোপোৱা জেগাত গুচি গ'ল, আপোনাৰ কোনো কল নাই, মোবাইলত নেটৱৰ্ক নাই, তাত এটা ছেটেলাইট মোড দিছে, যিটো দি আপুনি SOS কল কৰিব পাৰিব ইমাৰ্জেঞ্চি ছেটেলাইট মোডৰ যোৱা। এতিয়া আপোনাক হেল্প দিবলৈ কিছুমান তাত মানুহ যাব পাৰে, আপোনাক হেল্প কৰিব পাৰিব। ছেটেলাইটৰ যোগেদি আপুনি SOS কল কৰিব পাৰিব। আৰু নেক্সটটো হৈছে কাৰ ক্ৰেছ। ভগৱানে নকৰে এইটো কাৰো লগত নহওক, কিন্তু যদি আপোনাৰ এপলৰ ফোনটো লগত থাকে, আপোনাৰ যদি গাড়ীখন কেনেবাকৈ এক্সিডেণ্টো হৈ যায়, তেতিয়া কিমান জোৰত এক্সিডেণ্ট হৈছে সেইটো এপল ফোনটোৱে লৈ ল'ব। আৰু সেইটো পিছত গম পোৱা যাব ইমান স্পীডত এক্সিডেণ্ট হৈছে। আৰু লগালগ আপোনালোকৰ SOS কলৰ যোগেদি ইমাৰ্জেঞ্চি নাম্বাৰত কল কৰি দিব। সেইটো আপুনি কৰিব দৰকাৰ নাই, এপল ফোনটোৱে নিজে অট'মেটিকলি কৰি দিব। আকৌ নেক্সটটো হৈছে যিটো প্ৰচেছৰ, যিটো ব্ৰেইন, যিটো কণ্ট্ৰলাৰ, সেইটো হৈছে A16 Bionic চিপছেট। সেইটো অকল আইফোন 14 Pro আৰু 14 Pro Maxতে দিছে। যিটো আইফোন 14 ছিৰিজ আছে 14 আৰু 14 প্লাছ, সেইটোত কেৱল যিটো আগৰ 13ৰ যিটো চিপছেট A15 Bionic চিপছেট সেইটোৱে থাকিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ' চাই ভাল পালে, অকণমানো কিবা এটা জানিব পাৰিলে এপলৰ বিষয়ে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। নেক্সট লগ পাইছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে।